হেল্ল' এভৰিৱান আজি বনাও আহক গাহৰি মাংসৰ জোল যিসকলে আমাৰ দৰে গাঁৱত থাকে আৰু বেছি ইনগ্ৰেডিয়েন্টছো বজাৰত নাপায় তেওঁলোকেও এইটো আৰামছে বনাব পাৰে আৰু লগতে আমাৰ গাঁৱলীয়া ষ্টাইলত থালিখনো সজাম আৰু সাইড ডিশ হিচাপে গৰমত নৰমেলি খাব পৰাকৈ গাহৰি মাংসৰ অলপমান সালাডো বনাম গতিকে ভিডিঅ'টো শেষলৈকে চাব দেই ভিডিঅ'টো একেবাৰে আমাৰ গাঁৱৰ বজাৰখনৰ পৰা ষ্টাৰ্ট কৰো আহক ইতিমধ্যে আমাৰ মাংস লোৱা হৈ গ'ল আৰু লগত এয়া প্ৰয়োজনীয় যোনবিলাক শাক-পাচলি ওলাইছে সেয়া লৈ লৈছো আদা নহৰু লৈ লৈছো ৰ'দটো যদিও বেছি ওলোৱা নাই তথাপি গৰম কিন্তু পৰিছে দেই ৰাইজ একেবাৰে এতিয়া ঘৰত গৈ লগ পাম দেই এয়া মই ঘৰত আহি ফ্ৰেছ হৈ মাংসখিনিও ধুই ললো লগত বিলাহী আলু আৰু পিয়াজো লৈ লৈছো বাকিবিলাক বস্তু মই ৰেডি কৰিলো আৰু এইফালে মই মাংসখিনি কুকাৰটোতে হুইসেল মাৰিম মানে বইল কৰিম বেছি দেৰিলৈকে বইল নকৰো একেবাৰে হিজাকে অলপমান হাফ বইল কৰিম আৰু সাইডত যেতিয়া কুকাৰটো পাতি থৈ দিছো তেতিয়ালৈকে মই দেউতাৰ কাৰণে জিকা ভাজি অলপ কৰি আছো কাৰণ দেউতাই মাংস খাব নোৱাৰে আৰু দেখিছেনে মোৰ গৰমত যে কি অৱস্থা হৈছে তথাপিও গাহৰি মাংস খাব নেৰো আৰু এইফালে গাহৰি মাংসখিনি হৈ গৈছে আৰু এতিয়া মই কেৰাহী এখন পাতি ইয়াত মই মিঠাতেল অলপ দি দিছো আৰু মিঠাতেলখিনি গৰম হ'বলৈ দিছো লগত মই এতিয়া কাটি থৈ দিয়া পিয়াজো দি লৈছো পিয়াজখিনি দিয়াৰ পিছতে মই ইয়াত বইল কৰি লোৱা যিখিনি গাহৰি মাংস আছিল সেইখিনি মই দি লৈছো আৰু দি গুটেইখিনি ভালদৰে মই হেতাৰে লৰাই লৈছো এতিয়া লৰাই শেষ হোৱাৰ পিছতে মই যোনখিনি আলু সৰু সৰুকৈ কাটি লৈছিলো মাংস দিবৰ কাৰণে সেইখিনি মই ইয়াত দি লৈছো আৰু ভালদৰে মিহলাই লৈছো গুটেইখিনি আৰু একেখিনিতে মই ডাঙৰ ডাঙৰ বিলাহী দুটা ভালদৰে ধুই অলপমান কাটি ওপৰডোখৰ কাটি মই ইয়াত গলিবলৈ দি দিম আৰু পিছত ইয়াৰ স্কিনটো আঁতৰাই লম মই আৰু এতিয়া মই নিমখ দি দিছো নিমখ দিলে বিলাহীটো সোনকালে গলিব আৰু মাংসখিনিৰ পৰা অলপমান তেল ওলাব এতিয়া অলপমানটো তেল ওলাইছে সকলোবিলাক বস্তু এতিয়া অলপমান টাইম থৈ দিব লাগিব হিজিবলৈ অলপমান লৰাই এতিয়া প্ৰয়োজন অনুসৰি অলপমান হালধি দি লৈছো হালধি দিয়াৰ 5 মিনিটৰ পিছতে মই গৰম পানী কৰি লৈছিলো গৰম পানী ইয়াত দি লৈছো যিহেতু আমি জোল বনাম আৰু ফ্ৰাই নকৰো হেহে মই গৰম পানী দি এইখিনি ভালদৰে উতলিবলৈ দিম পানীখিনি এতিয়া অকন উতলিবলৈ ষ্টাৰ্ট কৰিছে হেহে ইয়াত আদা ৰসুনৰ পেষ্ট অকমান বেছিকৈ দি দিছো আৰু এটা ভোট জলকীয়া অলপমান কাটি ইয়াত ওপৰৰ পৰা দি দিম আৰু ভোট জলকীয়াটো বেছিকৈ দিব নালাগে মানে এটোটো বহুত জ্বলা হয় হেতু কাৰণে এই যে অকন কাটি দিছো ইয়াতে জুলখন কিন্তু বহুত সুন্দৰকে মানে পুৰাকে হৈ যাব এতিয়া এইখিনি অলপ সময় হিজিবলৈ দিও আহক অলপ সময়ৰ পিছত এয়া বিলাহীখিনিও হিজি উঠিছে মাংসখিনিও প্ৰায় অলপ হিজি উঠিছেগে অলপমানটো বইল কৰা আছিলে আৰু এতিয়া মই বিলাহীখিনি উলিয়াই লম বিলাহীখিনি উলিয়াই পিনি বিলাহী এটা পেষ্ট বনাই লম মই আৰু এয়া মই বিলাহীখিনি আতৰাৰ পিছতে পটাপট বাৰীৰ পৰা কচুথুৰি দুডালমান চিঙি আনি পিনি ইয়াত বলু দি দিও হেতু কাৰণে কচুথুৰি দুডালমানো দি লৈছো আৰু এতিয়া কচুথুৰিখিনি দি অলপমান কচুখিনি গলিবলৈ দিব লাগিব কচুথুৰিখিনি অকমান লেজুৱা হৈ গৈছেগে আৰু ইতিমধ্যে মই বিলাহীখিনি যোনখিনি পেষ্ট বনাই লৈছিলো সেইখিনি মই ইয়াত দি লম আৰু দি গুটেখিনি বস্তু ভালদৰে মিহলি কৰি অলপমান সময় পুনৰ হিজিবলৈ দিম এতিয়া অলপমান এক্সট্ৰা ফ্লেভাৰৰ কাৰণে গৰম মছলা অকমান ঘৰতে খুন্দি লোৱা মই ইয়াৰ ওপৰত দি দিম যাতে এই জুলখিনিত এক্সট্ৰা ফ্লেভাৰ এটা আহে আৰু খাইও ভাল লাগে এয়া 5 পৰা 10 মিনিটৰ পিছতে মোৰ মাংসখিনি হিজি উঠিছেগে এতিয়া ইয়াত মই চিঙি লোৱা মানধনিয়া দুডালমান দি লম আৰু মানধনিয়া দি প্ৰায় 1 মিনিট মান সময় ইয়াৰ ফ্লেভাৰটো মানে ইয়াত সময় হুমাবলৈ দিম আৰু মই এইখিনি অফ কৰি পিনি নমাই থৈ দিম আৰু অন্যহাতে মই সৰু কেৰাহী এখনত তেল গৰম কৰি যোনখিনি বইল কৰি লোৱা গাহৰি মাংস আছিল তাৰে অলপমান মই ইয়াত পুৰা ড্ৰাই ফ্ৰাই কৰি লম নিমখ নিদিয়াকে একদম খৰখৰ ভাপ এটা যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই ড্ৰাই ফ্ৰাই কৰি লম আৰু ইটো সাইডে দেখিছেনে মোৰ মাংসখিনি হিজি উঠিছে মই এইখিনি পুৰা এতিয়া নমাই দিছো আৰু এনেকুৱা ষ্টাইলতে অলপমান মানে পানীৰ ভাপটো ইমানটো ষ্টাইলতে ভাল লাগে ইয়াতকে বেছি হলে মানে পনিয়া হৈ যায় ভাল নালাগে আৰু এইফালে মোৰ মাংসখিনি অকমান ক্ৰিস্পি টাইপৰ হৈ গৈছেগে বইল কৰা গাহৰি মাংস এনেদৰে তেলত ফ্ৰাই কৰিলেটো মানে খাই বহুতেই ভাল লাগে
আৰু এয়া মোৰ এইফালে গাহৰি মাংসৰ জোল আজিৰ কাৰণে ৰেডি হৈ গৈছে। গাহৰি মাংসৰ নিজৰে এটা সোৱাদ আছে মাংসটোৰ, তাত বেছি একো ফ্লেভাৰৰ প্ৰয়োজনেই নহয়, বেছি মা মছলাৰ প্ৰয়োজনেই নহয়, সেইটোতো সকলোৱে জানে যিসকলে খায়। আৰু অন্যহাতে যোনখিনি মই গাহৰি মাংস পুৰা ফ্ৰাই কৰি লৈছিলোঁ তেলত, সেইখিনি মই সৰু সৰুকৈ এনেদৰে সৰু সৰু পিচ কৰি ল'ম। আৰু সৰু সৰু পিচ কৰাৰ পিছতে মই অলপমান পিঁয়াজ কাটি থৈ দিছিলোঁ, পিঁয়াজখিনি ওপৰৰ পৰা এতিয়া মই দি ল'ম। আৰু লগতে এয়া মই সৰু সৰুকৈ মই নেমু কাটি লৈছিলোঁ, ইয়াৰ মাজতে মই নেমু সৰু সৰুকৈ কাটি দি দিছোঁ, তেতিয়া ভাল লাগিব মানে খাই। আৰু যিটো জলকীয়া মই জোলত দিছিলোঁ তাৰে অলপমান আছিলে, সেইটো মই সৰু সৰুকৈ কেঁচি এনেদৰে কাটি ল'ম। ভোট জলকীয়াৰ জ্বলাটোতো সকলোৱে জানেই অলপমান খালেই কিমান পুৰে, সেইটো কাৰণে বহুত বেছিও ইয়াত দিয়াৰ প্ৰয়োজন নহয়। আৰু অলপমান মই ওপৰৰ পৰা ফ্লেভাৰৰ কাৰণে অকণমান নিমখ দি ল'ম আৰু সকলোবিলাক বস্তু মই ভালদৰে মিহলাই ল'ম। এইখিনি চালাড আচলতে চিম্পুলকৈ এনেকৈ খালেই ভাল লাগে। আৰু গোটেইবোৰ এতিয়া ভালদৰে মিহলাই লৈছোঁ আৰু এয়া মোৰ চালাড ৰেডি হৈ গ'ল। তেনেহ'লে আহক ভিডিঅ'টি আগলৈ চাই থাকিব, মই কি বনালোঁ আপোনালোকক দেখাম। এয়া মোৰ হৈছে দুপৰীয়াৰ থালিখন। কলডিল ভাজিও কৰিছিলোঁ, কলডিল ভাজিটো মই দেখুওৱা নাই বাৰু, একেবাৰে ফাইনেলকৈ দেখাইছোঁ। আৰু সেয়া মোৰ গাহৰি মাংসৰ চালাড আৰু জোলটো আছেই, লগত কণীৰ কুহুম অলপমান আছিলে, মই সেয়া লৈ লৈছোঁ। আৰু এয়া মোৰ বজাৰ কৰি বনাই মেলি ভাগৰো লাগিছে, সেইটো কাৰণে আজিলৈ আহিছোঁ। বাই বাই। আপোনালোকে ভিডিঅ'টিত মৰম দিবলৈ নাপাহৰিব, আৰু যদি নতুন তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।